ফুৰিছা থু 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 কি হে ডক্টৰ নাই নাই নকবি এর একটা গার্লফ্রেন্ড আছিল মোকে হয় নেকি চাকরি বাকরি নহাৰ কাৰণে আজি বেলেগৰ লগত বিয়া হৈ যাব আজিকালি চৰকাৰী চাকৰি নহলে দস্তুৰমত আপি নিদিব তো আৰু চাকৰি নহলে আপি নাই আৰু আপি নহলে তাৰ ভৱিষ্যতে নাই চৰকাৰী চাকৰি নহলে কোনো মা বাপেতক বেটি নেদে হয় কিন্তু হয় একে 100% সত্য ইগো একেবাৰে 100% কাহো বেটি নেদে তো নেদে শালা মোৰ চৰকাৰী চাকৰি নোহাৰ কাৰণে আজি তাৰ বেটি মোক নিদিল না এবার ময়ো চাকৰি ল'ম চৰকাৰী চাকৰি ল'ম আৰু তামাৰ ৰাস্তাৰ সন্মুখেদি অচাই ভাল দেখা আপি হিৰোইন নিচিনা আপি বিয়া কৰালে আহিম মই এইবাৰ ইনকা দৌৰাম না মই এইবাৰ ডিফেন্সত চাকৰি ল'মকে এইবাৰ ময়ো কষ্ট কৰিম এইবাৰ ময়ো চাকৰি ল'ম এই যে চাকৰি ল'ব কে হ'বা এইবাৰ আমি ঠিকই করবি মোর বেলেগ আইডিয়া আছে একটা তুমি পাত্তা নাপাবি সবে আহিব বৰ্তাহানে আহিব মোৰ ওচৰত হাত ফেলাব ইনকে তুমি পাত্তা নাপাবি কিনা বিলাল লিজেন্ডের কাম লিজেন্ডের মহা 5 বছৰলৈ কোনো ধৰণৰ চৰকাৰী চাকৰি নাই হেল্ল' চালা এই চৰকাৰখনে যে কি কৰি আছে চালা 5 বছৰলৈ বোলে চৰকাৰী চাকৰি নাইয়ে আমি এইগিলা কি কৰি থাকিম কেনেকৈ চলিম ওরে ইমান কষ্ট করলো দিন রাত খাটিলো তুই যে বিয়াত দৌড়াইছিলি ভাই ওরে মই ফিল্ডত ইমান দৌড়াইছিলাম একদম ফিল্ডৰ বন মৰি গৈছিল ইমান দৌড়াইছিলাম পিছত এনেকুৱা কৰিলে চৰকাৰে ইমান বেইমান চৰকাৰ চালা সাধু ও কি কৰিছে তাকেইতো কি কৰি আছে কলচোন বল বাবা মোৰ বিজনেছত বহুত লছ হৈ আছে কিবা সলিউশন দিয়া সলিউশন লাগে ওম নমঃ শিৱায় ওম 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 সলিউশন হল যজ্ঞ কৰিব লাগিব একটা হয় আৰু এই যোগ্যতাৰ কাৰণে 5 লাখ টাকা দৰকাৰ হ'ব হয় এই 5 লাখ টাকা জোগাৰ কৰ তাৰ পাছত মই যোগ্য কৰি দিম এতিয়া যাও তুমি 5 লাখ টাকা ডাঙারে বাবা হওয়াই ও ছোট ছোট চাকরি পাং কেনে কিছু আরে আবে মোক তই কোন লাগিলে কাম ধরলি এই যে চাকরি দিব লব কে হবা এবার আমি ঠিকই করবি মোর বেলেগ আইডিয়া আছে একটা তুমি পাত্তা নাপাবি সবে আহিব বৰ্তাহানে আহিব মোৰ ওচৰত হাত ফেলাব ইনকে পাত্তা নাপাবি বিলাল লিজেন্ডের কাম লিজেন্ডের আরে তুই ইগো ঠান্ডাত কেনকে ধরলি রে ওরে কোনকে ধরলি তুই কাম মই ভাবি আছিলো মই আৰু লিজেন্ড চাও না কি কবি আৰু
পইচা বহুত দেখিলাম এই কথাটা আহি গেলাম পইচা এলাবই 10 লাখ টাকা একদিনত কামা 10 লাখ বা এই আমাক ওখানে কিবা কায়দা করে দিবে না পারিস তে কায়দা লাগে ও ওলাবি কালকার পারে কিন্তু এনেকা ডেৰেছ কৰে ওলাবি আৰু লগতে ওলাবি তুমি আজিৰ পাৰে কৰলপতি আৰু চিন্তা নকৰিবি আৰু Oh